Hello and welcome to Consistency. So, এইটো ভিডিঅ'ত আমি কিছুমান হিষ্ট্ৰীৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আলোচনা কৰিম। So, আৰম্ভ কৰিবলৈ লৈছো। এক নম্বৰ কুৱেশ্যনটো হ'ল worship of mother goddess was associated with. So, দেৱী পূজাৰ যিটো ধাৰণা সেইটো দেৱী পূজাটো কেতিয়া কৰা হৈছিল, কেতিয়াৰ পৰা কৰা হৈছিল। So, সেইটো এনসাৰটো হ'ব Indus Valley Civilization. 2 নম্বৰ কুৱেশ্যনটো when was Indus Valley Civilization discovered? Indus Valley Civilization কেতিয়া আৱিষ্কাৰ কৰা হৈছিল? So Indus Valley Civilization 1921 বা 1922 কিছুমান কিতাপত 1921 বুলি থাকে আৰু কিছুমানত 1922 বুলি থাকে। So question answer মানে যেনেকে আহে তেনেকে আপোনালোকে টিক কৰিলে হ'ল। 3 নম্বৰ কুৱেশ্যনটো হ'ল where was Indus Valley Civilization first notice. Indus Valley Civilization টো কেতিয়া মানে প্ৰথমবাৰ মানে দেখা গৈছিল, প্ৰথমবাৰ মানে নোটিস কৰা হৈছিল, কোড কৰা হৈছিল আৰু হেতুৰ উত্তৰটো হ'ব হৰপ্পা। যেতিয়া আমি কনসেপ্টৰ যেকিটা মই ভিডিও বনাইছো তাত মই ভালকৈ উল্লেখ কৰিছো কেনেকৈ মানে হৰপ্পাত নোটিস কৰা হৈছিল এটা civilization। 4 নম্বৰ কুৱেশ্যনটো হ'ল the first metal used by man was প্ৰথমটো মানে প্ৰথম ধাতু কোনটো ধাতু ব্যৱহাৰ কৰিছিল মানুহে হেতুৰ উত্তৰটো হ'ব কপাৰ। 5 নম্বৰ কুৱেশ্যনটো হ'ল হৰপ্পা is situated on the bank of river which river so হৰপ্পা নামৰ যিখন ইণ্ডাছ ভেলী সাইট সেই সাইটটো কোনখন নদীৰ পাৰত অৱস্থিত আৰু ইয়াৰ উত্তৰটো হ'ব ৰাবি নদীৰ পাৰত। Next Mohenjo-daro 6 number question Mohenjo-daro was located on the bank of river Mohenjo-daro নামৰ যিটো IBC site সেই সাইটটো কোনখন নদীৰ পাৰত অৱস্থিত আৰু ইয়াৰ উত্তৰটো হ'ব ইন্দাস নদীৰ পাৰত অৱস্থিত। 7 নম্বৰ question The Great Bath of Indus Valley Civilization is found at Indus Valley Civilizationৰ যিটো Great Bath বোলা মানে আছে হেতু ক'ত পোৱা যায় আৰু ইয়াৰ উত্তৰটো হ'ব মহেঞ্জো-দাৰো। মহেঞ্জো-দাৰোত কেৱল গ্ৰেট বাথে নহয় গ্ৰেট গ্ৰেনাৰী আৰু গ্ৰেট ব্ৰঞ্জ ডান্সিং গাৰ্লো ষ্টেচু যিটো হেতু পোৱা গৈছে গতিকে এই তিনিটা মই কনসেপ্টৰ ভিডিঅত কৈছিলো মই তিনিটা জিৰ বিষয়ে So it is important. 8 number question to which metal was not known by Indus people. Kuntu dhatu enuka kuntu dhatu jitu Indus Valley manu bilake jana nasil ব্যবহাৰ to jana nasil aru hetu uttor to hobo iron ironor ব্যবহাৰ তেওঁলোকে একদমে jana nasil 9 number question to hol which was the only Indus site with an artificial dockyard মানে হল জাহাজ বনোৱা site ঠাই মানে আৰু ক'ত পোৱা গৈছিল এটো লোথাল নামৰ যেটো IBC সাইট তাত পোৱা গৈছিল। 10 নম্বৰ question what was the time period of Indus civilization Indus Valley civilizationৰ সময়ছোৱা কোনটো সময় 2500 BC ৰ পৰা 1750 BC লৈ এই সময়ছোৱাক Indus Valley civilizationৰ time period বুলি কোৱা হয়। Next 11 the excavation of Harappa and Mohenjo-daro were carried out by then chairman of ASI whose name was তো যেতিয়া হৰপ্পা আৰু মহেঞ্জো-দাৰোৰ খনন কাৰ্য চলি আছিল সেই সময়ত আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ চেয়াৰম্যান জনৰ নাম কি আছিল আৰু ইয়াৰ উত্তৰটো হ'ব স্যাৰ জন মাৰ্সেল। 12 number question to the Indian who was involved in the excavation of Harappa এই এক্সকাভেশন মানে খনন কাৰ্য চলি থাকোতে হৰপ্পাৰ এজন ভাৰতীয় তাত ইনভলভ আছিল আৰু সেই ভাৰতীয়জনৰ নাম আছিল দয়াৰাম সাহনী। 13 number question to hol the Indian who was involved in the excavation of Mohenjo-daro Mohenjo-daro যেতিয়া খনন কাৰ্য চলিছিল তেতিয়াও এজন আমাৰ ভাৰতীয় মানুহ তাত ইনভলভ আছিল সেই খনন কাৰ্যত আৰু তেওঁৰ নাম আছিল RD Banerjee। 14 নম্বৰ প্ৰশ্নটো হ'ল কালিবঙ্গন is located at কালিবঙ্গন নামৰ যেটো IBC সাইট এই সাইটটো আমাৰ ভাৰতৰ কোনখন ঠাইত আছে অৱস্থিত আৰু ইয়াৰ উত্তৰটো হ'ল ৰাজস্থানত কালিবঙ্গন নামৰ সাইটটো আৱিষ্কাৰ কৰা হৈছে। 15 নম্বৰ কোৱেশ্চনটো হ'ল which is the biggest Harappan civilization site Harappan civilizationৰ কোনটো আটাইতকৈ ডাঙৰ সাইট সবতকে ডাঙৰ আৰু হেতু হৈছে ৰাখিগড়ি নামৰ সাইটটো সবতকে ডাঙৰ। Next 16 number
In Sindhi language, Mohenjo-daro means Sindhi ভাষাত Mohenjo-daro নামটোৰ অৰ্থ কি আৰু ইয়াৰ উত্তৰটো হৈছে Mound of Dead মানে মৃতকৰ টিলা 17 নম্বৰ কোৱেশ্চনটো হ'ল the literal meaning of Kalibangan Kalibangan নামৰ শব্দটোৰ অৰ্থ কি আৰু Kalibangan নামৰ শব্দটোৰ অৰ্থ হৈছে black bangle মানে কলা খাৰু হাতত পিন্ধা খাৰু 18 number question to hold which IBC site is known as Manchester of Harappan civilization for its cotton trade kuntu IBC site ok ami Manchester of Harappan civilization boli kau aru iar uttor tu hobo Lothal acha mo comment ot janaboson amar ohomor Manchester of Assam boli kunkhon thait koa hoy 19 number question to hold first site to be excavated after independence bharat mane স্বাধীন হোৱাৰ পিছত কোনখন ঠাই মানে এক্সকাভেট আবিষ্কাৰ কৰা হৈছিল আৰু কোনটো সাইট আৰু ইয়াৰ উত্তৰটো হ'ব ৰোপাৰ 1953 এটো এক্সকাভেট কৰা হৈছে 20 number question to hold the main occupation of the people of Indus Valley civilization Indus Valley civilization or jibilak manu asil teolokor jibika ki asil mukhya jibika aru yar uttor tu hobo agriculture krishi karya 21 number question to hold which is the main source of knowledge about Indus Valley civilization Indus Valley civilization er kotha ami kuntu source er pora gom pao hetu hol archaeological excavation khonon karjor dara ami Indus Valley civilization er kotha gom pao 22 number question to hol what is the game known to the people of Indus Valley kuntu khel Indus Valley manuhor majot jonopriyo asil aru hetu hol game of dice 23 number question to hold the Indus people had trade relation with Indus Valley civilization or jibilak manu asil teolokor beha beparar mane relation to kunkhon thai logot asil aru tai uttor to hobo Mesopotamia logot Indus Valley site or manu bilakor eta business mane trade beha beparar relation asil 26 number question to during the IBC period the number used for measurement or karone jokmahor karone Indus Valley civilization or manu bilakor ki mane kuntu সংখ্যা use কৰিছিল এটো 16 আৰু 16 এর মাল্টিপল বিলাক use কৰিছিল mainly 25 number question to hol the Indus Valley houses were built of মানে Indus Valley civilization er jibilak ঘৰ আছিল Mohenjo-daro বা হৰপ্পাত আমি jibilak ঘৰ মানে আবিষ্কাৰ কৰা হৈছে হেবোৰ কিহেৰে বনোৱা আছিল আৰু হেবোৰ ব্ৰিকৰ দ্বাৰা মানে ইটাৰ দ্বাৰা বনোৱা হৈছে So, এইটো ভিডিওত ইমানেই যদি এইটো ভিডিওৰ পৰা অলপমান হলেও বেনিফিট হৈছে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব চেনেলটো শেয়াৰ কৰিব লাইক কৰিব So, thank you so much